বহুত দিন হৈ গ'ল ভিডিঅ' বনোৱা নাই, কামবেক কৰিব লাগিছিলে আকৌ। দেৱালী বুলি কামবেক কৰি দিবা। বহুত দিন হৈ গ'ল ভিডিঅ' চিডিঅ' বনোৱাই হোৱা নাই। এই 3 মাহ ওপৰত হৈ গ'ল ভিডিঅ'টো বনোৱা। বেছিয়ে হ'ব। কামবেক কৰিলে অলপ ভালকে কৰিব লাগিব, গম পাইছ, যাতে মানুহে চাই ভাল পায়। হয়। এতিয়া কি বনাম বুলি ভাবিছে? দেৱালীক লৈ এটা ভিডিঅ' ভাবিছো কামবেক কৰিবলৈ। মানে এনেকা টাইপৰ ভিডিঅ' বনাম যে আমি সৰুৰ পৰা ডাঙৰ হৈ গ'লো, আমি কোনো এটা বম চম ফুটাই পোৱা নাই ভালকে, মানে অৱস্থা আমাৰ বহুত বেয়া, একদম কাবাৰী ঘৰৰ আমি। এতিয়া মানে গোটেইকেইটা আমি কি কৰিম যে ফাইনেন্স কৰি পেলি আমি গোটেইকেইটাই বম ফুটাম একদম গধূলি টাইমত, সন্ধিয়া টাইমত। আৰু এতিয়া গোটেই কোনে কিমান পইচা দিলে আৰু আনি পেলাই একদম গধূলি এতিয়া কাট কৰিম ভিডিঅ'টো, তেনেকাতে কাট কৰি পেলাই আৰু গধূলি টাইমত হ'ব দেখাম আমি গোটেইকেইটাই জলকীয়া বমৰ 10 টকীয়া পেকেটটা আনি গোটেইকেইটা দুটা দুটাকে ভাগ কৰি আছো, বুজিলি নাই? তেনেকা হ'ব, কেনেকা হ'ব? আইডিয়াটো ঠিকেই আছে বাৰু, কিন্তু বম লাগিব নহয় আকৌ। বম কোনে আনিব? ডিঙিটো খুব বিষ হৈছে আজি। মোলে তেনেকে নাচাবি দেই, দেখিছ ন গন্দা খোৱা মানুহ চাদা মলি আছো। এই দেৱালী গ'লে আৰু কি ভিডিঅ' বনাবি? মই সেইটোৱে ভাবি আছো। ঠিকে কৈছে। অ ঠিক কৈছে তই। মোৰো ষ্টুডিঅ' ইমান ভাল লগা নাছিলে, মুখত আহি গ'ল কাৰণে কৰি দিলো। ঠিকে আছে না, বেলেগ এটা বনাম দে কেতিয়াবা। ভোক লাগিছে।